মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সৈতে মই আজি ধাৰ কৰা বিয়োগ গণিত সম্পৰ্কে আলোচনা কৰিম। আহাচোন ধাৰ কৰা বিয়োগ গণিততনো কেনেকৈ ধাৰ কৰে সেই সম্পৰ্কে এই গণিতটোৰ জৰিয়তে জানি লওঁ। ইয়াত চোৱা 23 বিয়োগ 19। আমি যেনেকৈ যোগ কৰিছিলোঁ, যোগ কৰাৰ ক্ষেত্ৰত কি কৰিছিলোঁ, ধুনীয়াকৈ প্ৰথমতে এনেকৈ ঘৰ বনাই লৈছিলোঁ, হয়নে? ইয়াত চোৱা এইটো এটা ঘৰ, এইটো এটা ঘৰ, হয়নে? ইয়াত কি আছে, 3ৰ তলত 9 আছে। ইয়াত কি আছে, 2ৰ তলত 1 আছে। প্ৰথমতে যিহেতু আমি যোগ বা বিয়োগৰ ক্ষেত্ৰত কি কৰিব লাগে বুলি কৈছিলোঁ, মোৰ আগৰ ভিডিঅ'ত মই কৈ দিছিলোঁ যে আমি সৌ পিনৰ পৰা গণিতবোৰ কৰিব লাগে। ইয়াত চোৱা ওপৰটোৰ পৰা কি কৰিব লাগে, তলৰটো বাদ দিব লাগে, হয়নে? কিন্তু 3 আছে, 3ৰ পৰা 9 জানো বাদ দিব পাৰি? নোৱাৰি। তেন্তে কি কৰিব লাগিব, আমি ধাৰ কৰিব লাগিব। তো ধাৰ কৰা গণিতত ধাৰ কৰাৰো কিছু নিয়ম আছে। সেই নিয়মটো মই তোমালোকক বুজাই দিছোঁ, চাবা হা। কি কৰিছিল, ইয়াত আছিল কি, এই যে 3 প্ৰথম ঘৰত আছিল, হয়নে? এই প্ৰথম ঘৰটো বিয়োগৰ ক্ষেত্ৰত কি, এই চোৱা প্ৰথম ঘৰ, আমাৰ গাঁৱত যেনেকৈ ঘৰ থাকে, এইটো হ'ল দ্বিতীয় ঘৰ, এইটো হ'ল তৃতীয় ঘৰ, এনেকৈ চতুৰ্থ ঘৰ গৈ থাকিব হা। তো এই বিয়োগৰ এইটো এটা গাঁও বুলি ধৰি লোৱা। কিহৰ গাঁও এইটো? বিয়োগৰ গাঁও। এই বিয়োগৰ গাঁৱত কি আছে, প্ৰথম ঘৰটো কাৰ ঘৰ? আমাৰ 1ৰ ঘৰ। কাৰ ঘৰ? 1ৰ ঘৰ। আৰু এইটো কাৰ ঘৰ? 10ৰ ঘৰ। এইটো কাৰ ঘৰ? 1ৰ ঘৰ। এইটো কাৰ ঘৰ? 1000ৰ ঘৰ। এনেকুৱাকৈ ঘৰবোৰ বাঢ়ি গৈ থাকিব, এটা শূন্য বাঢ়ি যাব। তো নিশ্চয় বুজি পালা, বিয়োগৰ ঘৰৰ সোঁপিনত 1 নম্বৰ ঘৰ, মানে 1 নম্বৰ মানুহ, ইয়াৰ নাম কি 1 নম্বৰ মানুহজনে বিয়োগৰ গাঁৱত বাস কৰে। ইয়াৰ নাম কি 10, ইয়াৰ নাম কি 100। এই নামটো হোৱাৰো এটা কাৰণ আছে। কি কাৰণ জানা? মই কৈ দিছোঁ, শুনিবা। এই প্ৰথম মানুহজনে কোনো বস্তু বা টকা পইচা যিয়ে নাথাকক কিয়, চাবাচোন ইয়াত মই গণিতৰ জৰিয়তে তোমালোকক বুজাই দিছোঁ, এওঁলোকৰ নাম কিয় 1 হ'ল, এইটো 10 কিয় হ'ল, 100 কিয় হ'ল, হয়নে? এই 1ৰ ঘৰ, কাৰ ঘৰ এইটো? 1ৰ ঘৰ। 1ৰ ঘৰৰ কিছুমান নিয়ম আছে। ইয়াৰ ঘৰত কিমান আছে, ইয়াত এই গণিতটোত 3 আছে, হয়নে? আমি বুজি পাব লাগিব যে ইয়াতো দুটা অংশ আছে, এই ওপৰৰ অংশ আৰু তলৰ অংশ। এই ওপৰৰ অংশ মানে এওঁৰ হাতত এইখিনি টকা জমা আছে। এই 1ৰ ঘৰৰ কেইটকা আছে? 3টা 1 টকা আছে। সেই চোৱাচোন মই টকা দিছোঁ, হয়নে? কেইটা 1 টকা আছে? 3টা 1 টকা আছে। সেই দুখীয়া মানুহ, হয়নে? কম পইচা থাকিলে আমাৰ কি দুখীয়া মানুহ, গতিকে ই কি কৰিছে, দোকানত বাকী খাইছে, হয়নে? ইয়াৰতো ইনকাম নাই না, লকডাউন চলি আছে ন, লকডাউনত ইয়াৰ ইনকাম নাই, একেবাৰে দুখীয়া মানুহ, গতিকে সেই 1ৰ ঘৰৰ পইচা পাতি নাই। ইয়াৰ কেইটা আছে 1 টকীয়া নোট? 3টা আছে। 1 টকীয়া মুদ্ৰা 3টা আছে। ই দোকানত বাকী খাইছে, কেইটকা বাকী খাইছে? 9 টকা বাকী খাইছে। গতিকে ই 3 টকাৰ পৰাতো 9 টকা দিব নোৱাৰে না। দোকানী এতিয়া কৈছে যে তোমাৰ 9 টকা বাকী হৈছে, তোমাক আৰু মই বাকী দিব নোৱাৰোঁ। তই কি কৰিব কোৱাচোন? এই নিশ্চয় এই ইয়াৰ লগৰ ঘৰ, ইয়াৰ আগৰ ঘৰ, হয়নে? সন্মুখৰ ঘৰ, সন্মুখৰ ঘৰৰ কাৰ ঘৰ মই বুলি কৈছোঁ? 10ৰ ঘৰ, হয়নে? 10ৰ ঘৰত ই ধাৰ কৰিব যাব। এই 10ৰ ঘৰৰ আৰু কি নিয়ম জানা? 10ৰ ঘৰত যিবিলাক পইচা জমা থাকে, যিবিলাক বস্তু জমা থাকে, সদায় 10 হিচাপে থাকে। ইয়াৰ যদি পইচা জমা থাকে 10 হিচাপে থাকিব। কেনেকুৱা 10 হিচাপে চাবা, ইয়াত কি আছে 10ৰ ঘৰত, ইয়াতে যদি মই ভাগ কৰি দিওঁ, হয়নে? এই 2, অৰ্থাৎ 2টা 10 টকীয়া নোট আছে। কেইটকীয়া নোট আছে? 10 টকীয়া নোট আছে। ইয়াৰ খুচৰা নাথাকে, ইয়াৰ সদায় 10 টকীয়া 10 টকাকৈ, হয়নে? বস্তু থাকিলেও 10টা 10টা থাকে, আৰু টকা থাকিলেও কি থাকে? 10 টকীয়া নোট হিচাপে এনেকৈ থাকে। ই যেতিয়া ইয়াৰ ঘৰত ধাৰ কৰিব গ'ল, যিহেতু ইয়াৰ হাতত আছিল 3 টকা, হয়নে? এই 3 টকাটোৰ ই বাকী কিমান খাইছিল? 9 টকা। গতিকে ই কি, দোকানীটো জোৰ দিছে যে তুমি মোক বাকীখিনি দিব লাগিব, নহ'লে তোমাক কি যাব নিদিওঁ আজি, হয়নে? 9 টকা বাকী খাইছা। ই কৈছে ভাই মোৰ হাতত 3 টকা আছে। কয় নহয় 3 টকা দিলে নহ'ব নহয়, তুমি পইচা দিবই লাগিব। ই বেচাৰাই কি কৰিব, বিপদত পৰি কৈছে ৰ'বা মই 10ৰ, ইতিমধ্যে কি ই জানে যে এই ঘৰটোৰ নাম হ'ল 10ৰ ঘৰ। ই কৈছে মই 10ৰ ঘৰৰ পৰা আহোঁ। ই গৈছে যে ভাই মোক অলপ ধাৰ দিয়া। ই কৈছে যে তুমিতো জানাই মই ধাৰ দিব পাৰিম, মোৰ হাতত কোনো খুচৰা টকা নাথাকে। কি কৰিব লাগিব, মোৰ 2টা 10 টকীয়া নোট আছে। কেইটা 10 টকীয়া নোট আছে? 10 টকীয়া নোট। এনেকুৱা 10 টকীয়া নোট কেইটা আছে চোৱা? 2টা আছে। তো ঠিক আছে, তুমি মোৰ পৰা এটা 10 টকীয়া নোট লৈ যোৱা, এটা 10 টকীয়া নোট লৈ যোৱা। এইবাৰ চোৱা কি কৰিলে, ইয়াৰ পৰা ধাৰ আনিব গ'ল, হয়নে? ই গ'ল, ইয়াৰ ওচৰত কেইটা 10 টকীয়া আছিল? ইয়াতে চোৱা 2টা 10 টকীয়া। এইবাৰ কি কৰিলে, এটা 10 টকীয়া নোট কি কৰিলে? ধাৰ দিলে। কেইটা 10 টকীয়া নোট ধাৰ দিলে?
এটা 10 টকীয়া নোট, এটা 10 টকীয়া নোট ধাৰ দিলে। ইয়াৰ হাতত আগত কিমান আছিল? 3 টকা আছিল হয়নে? এইবাৰ আহিল কেই টকা ধাৰ হিচাপে? 10 টকা। এবাৰ মুঠ টকা কিমান হ'ল? 10 আৰু 3 কিমান? 13 হয়নে? কিমান হ'ল? 13 হ'ল। তো লিখিব নালাগে পৰীক্ষা হেৰিত, গণিত কৰোঁতে তোমালোকে লিখিব নালাগে, জাষ্ট নিয়মটো মনত ৰাখিব লাগিব কেনেকৈ ধাৰ কৰে হয়নে? এইবাৰ কি কৰিব? 13ৰ পৰা 13 টকা আছে, 9 টকা বাদ দিয়া। হা, তোমালোকে নিশ্চয় জানা 13ৰ পৰা 9 টকা বাদ দিলে 4 টকা। কেই টকা? 4 টকা। দেখাত অসুবিধা হৈছে ন? ৰ'বা মই কলমৰ কালাৰটো চেঞ্জ কৰি লওঁ। হা, ৰ'বা দেই, বাছ এইবাৰ চাবা মই কলমৰ কালাৰ চেঞ্জ কৰি লৈছোঁ হয়নে? ই বেচাৰা ইয়াত গ'ল, ইয়াক ধাৰ দিলে, ইয়াৰ ধাৰ দিয়াৰ নিয়ম কি আছিল? 10 টকা হিচাপতহে ল'ব পাৰিব। গতিকে সেইকাৰণে ইয়াৰ নাম হ'ল 10ৰ ঘৰ। ই যেতিয়া ধাৰ দিয়ে হয়নে, সদায় সি 10 হিচাপেহে দিব পাৰিব, কাৰণ ইয়াৰ খুচৰা নাথাকে, কেতিয়াও কি থাকে? খুচৰা নাথাকে ইয়াৰ হাতত। হা, সি 10 টকীয়া হিচাপত ধাৰ দিব লাগিব। গতিকে ইয়াত কিমানটা 10 আছিল? 2টা 10 আছিল। 2টাৰ পৰা কেইটা গ'ল? তোমাৰ এটা গুচি গ'ল। এটা গুচি যোৱাত কিমান হ'ল? ইয়াৰ হাতত আছিল 3 আৰু নতুনকৈ গ'লে কিমান? 10। কিমান হ'ল? 13। 13ৰ পৰা 9 গ'লে 4। অসুবিধা পাইছা? যিসকল অসুবিধা পাইছা তোমালোকে কি 13টা আজ দিবা? 1 2 3 4 5 6 7 8 9 10 11 12 13। এবাৰ চোৱাচোন কেইটা যাব লাগিব? 13 টকা তোমাৰ হাতত জমা হ'ল ধাৰ কৰাৰ পিছত হয়নে? এই কাৰ ঘৰত জমা হ'ল? এই একৰ ঘৰত জমা হ'ল। গতিকে তোমাৰ আগত আছিল 3 টকা আৰু ধাৰ কৰিলে 10 টকা। 13 টকা হ'ল। কেই টকা পাব আছে দোকানী? এই 9 টকা পাব আছে। 9 টকা বাদ দিয়া। 1 2 3 4 5 6 7 8 9 হয়নে? এই 9টা বাদ থাকিল কিমান? 1 2 3 4। এই 4 থাকি গ'ল। গতিকে মই ইয়াত 4 লিখিম। তলত কিমান লিখিম মই? তলত 4 লিখিব লাগিব হয়নে? তলত তুমি এই 4 লিখি দিয়া। দেখা পাইছ? 4। এইবাৰ কি হ'ল? এই যে 10ৰ ঘৰ হয়নে? ইয়াত কেইটা 10 টকা আছিল ইয়াৰ হাতত? 2টা 10 টকীয়া আছিল। এতিয়া 2টা থাকিল নে? কোৱাচোন? নিশ্চয় নাই, কাৰণ ই ধাৰ দিলে নহয়, এটাতো ধাৰে দিলে। গতিকে থাকিল কিমান? 2টাৰ পৰা এটা গ'লে এটা থাকিব হয়নে? তো সেই এটাৰ পৰা ই আৰু দোকানত বাকী খাইছিল। ইয়াৰ ওচৰত দোকানী ইয়াৰ পৰা এই পইচাখিনি লৈ ইয়াৰ ঘৰত গ'ল হয়নে? ইয়াৰখিনি দোকানী ইয়াৰ পইচাখিনি ল'লে, লোৱাৰ পিছত আকৌ 10ৰ ঘৰতো বাকী উঠাব গৈ আছে, গ'ল হয়নে? এতিয়া ই কৈছে ভাই মোৰ বাকীখিনি দিয়া। যে কিমান টকা? যে 1 টকা। যাওঁ, ঠিক আছে, এই এটা 10। ইয়াৰ কি ই বাকীও খাব, ই যেতিয়া বাকী খাব সিও তেতিয়া কি 10 হিচাপে বাকী খাব। গতিকে ই কৈছে যে ভাই তোমাৰ তাতে মই এটা 10 পাব আছোঁ। ই এতিয়া কি কৰিছে? ইয়াৰ ওচৰততো 2টা 10 আছিল, এটা ধাৰ দিছে, এটাতো আছেই জমা। গতিকে সেই এটা 10টো ইয়াক দি দিছে। দি দিয়াৰ লগে লগে কি হ'ল? ইয়াৰ হাতত নাথাকিল। 1ৰ পৰা 1 গ'লে 0। আমাৰ বাওঁ পিনে সন্মুখৰ ভাগত কি কৰিব লাগে? আমাৰ যিটো 0 এই 0টো লিখিব নালাগে হয়নে? আমি নিলিখোঁ। চ' আমি জাষ্ট এনচাৰ কি কৰিম? 4। কেনেকৈ হ'ল নিশ্চয় বুজি পালা? হা, এই গণিতটো আমি প্ৰথমতে বুজি পাব লাগিব যে সোঁ পিনৰ পৰা কৰিব লাগিব বিয়োগ গণিত, আৰু বিয়োগ গণিত যেতিয়া ওপৰটো যেতিয়া সৰু হয়, তলতটো অৰ্থাৎ জমা থকা, ওপৰটো মানে কি হাতত জমা হয়নে? আৰু তলতটো মানে কি ধাৰ, মানুহে পাবলৈ আছে, তুমি বাকী খাইছা হয়নে? তলতটো তো আমি কি কৰিম? ধাৰ যেতিয়া বেছি হৈ যায়, জমা যেতিয়া কম হয়, আমাৰ সন্মুখৰ ঘৰৰ পৰা ইয়াৰে আগৰ ঘৰৰ পৰা ধাৰ কৰিব লাগে। এই আগৰ ঘৰৰ নিয়ম কি? আমাৰ ধাৰ দিয়ে এও 10 হিচাপেহে ধাৰ দিয়ে। ইয়াৰ জমাও থাকে 10 হিচাপে। কিমানটা 10 হিচাপে থাকে? যিমান থাকে ইয়াত 2 আছে মানে কি? ইয়াত 2টা, ইয়াৰ হাতত কিমান টকা আছে? 2টা 10 টকীয়া মুদ্ৰা আছে। তো ই যিহেতু 10 হিচাপে ধাৰ দিয়ে, 10 হিচাপে জমা থাকে, গতিকে ইয়াক 10 টকীয়া ঘৰ বুলি ক'ব পাৰোঁ আমি। কি বুলি ক'ব পাৰোঁ? 10 টকীয়া ঘৰ বা 10ৰ ঘৰ। কি বুলি ক'ব পাৰোঁ? 10 হয়নে? 10ৰ ঘৰ বা 10 টকীয়া ঘৰ। নেক্সট এইটো ঘৰৰ কাহিনী মই আৰু এটা গণিতত মই বুজাই দিম, ই আৰু ইয়াত কেনেকৈ ধাৰ কৰিব পাৰে হয়নে? নিশ্চয় বুজি পালে কিমান হ'লেন ছাৰ? 4 গণিতত হয়নে? তো নেক্সট গণিতত যাওঁ চাবা। এইবাৰ আৰু এটা গণিত দিছে, অলপ ডাঙৰ দিছে হয়নে? আমাৰ ক্লাছ 2 3 এনেকুৱা গণিত দিয়ে, চাবাচোন। ইয়াত 160ৰ পৰা 56 বিয়োগ দিব লাগিব। তো আমি 160ৰ পৰা 56 ডাইৰেক্ট বিয়োগ কৰোঁতে আমি টান পাম হয়নে? আমি কি কৰিব লাগিব? ইয়াতে এনেকুৱাকৈ ঘৰ বনাই ল'ব লাগিব। প্ৰথম ঘৰ, দ্বিতীয় ঘৰ মই ইয়াত বনাই লৈছোঁ চাবা। ইয়াত মই এই গণিতটো পাতি লৈছোঁ। ইয়াত চোৱা, ইয়াত মই কি কৰিছোঁ? এইটো এটা ঘৰ বনাইছোঁ, এইটো এটা ঘৰ বনাইছোঁ, এইটো এটা
ঘৰ বনাইছোঁ হয়নে তিনিটা সংখ্যা আছিল নহয় মই তিনিটা ঘৰ বনাইছোঁ তো মই কি কৈছিলোঁ আগৰ গণিতটোত প্ৰথম ঘৰটোৰ নাম হ'ল একৰ ঘৰ আৰু দ্বিতীয় ঘৰ এইটো হ'ল বিয়োগৰ গাঁও হয়নে সেই বিয়োগৰ গাঁৱৰ মানুহবোৰে এনেকৈ থাকে দুখীয়াজনে একৰ ঘৰ এক নামৰ মানুহজনে প্ৰথমতে থাকে গাঁৱৰ একেবাৰে সোঁপিনে থাকে হয়নে আকৌ তাৰ পিছৰ ঘৰৰ নাম কি 10 নামৰ মানুহজন হয়নে তাৰ পিছত থাকে তাৰ ভিতৰত 1 নামৰ মানুহজন তাৰ পিছত থাকে এনেকুৱাকৈ তাৰমানে তাৰ সন্মুখত হয়নে ইয়াৰ একেবাৰে সোঁ সাইডত 1 থাকে তাৰ সন্মুখত তাৰ বাও পিনে কি থাকে 10 থাকে আৰু 10ৰ বাও পিনে কোনে থাকে 100 থাকে এইটো হ'ল বিয়োগৰ গাঁৱৰ মানুহবোৰে থকা নিয়ম ইয়াৰ হাতত যিমান টকা পইচা থাকে সদায় 1 হিচাপে থাকে হয়নে ইয়াৰ হিচাপত যিমান থাকে 10 হিচাপে থাকে ইয়াৰ হাতত যিমান থাকে 100 হিচাপে থাকে কেনেকৈ থাকে গণিতটো চালে ধুনীয়াকৈ বুজি পাবা চাবা হা ই কি কৰিছে এইবাৰ এই গণিতটোত কৈছে প্ৰথমত আছে 160 আছিল 160ৰ শেষৰ ঘৰৰ কি আছিল 0 আছিল হয়নে শেষৰ ঘৰ মানে কি এই একটকীয়া ঘৰ হয়নে ইয়াত কেইটা একটকীয়া আছে 0 মানে কি নাই এটাও তেওঁৰ ঘৰ চালান একেবাৰে একো নাই 0 মানে কি তেওঁৰ হাত একেবাৰে খালী হয়নে এইবাৰ কি কৰিছে এই 0 কিন্তু ই তো খালী হ'লেও ই খাই আছে নহয় নাখালে মৰি যাব হয়নে গতিকে সি বাকী দোকানত বাকী খাইছে কেই টকা বাকী খাইছে 6 টকা বাকী খাইছে বুজি পালা এতিয়া দোকানী কৈছে ভাই তোমাক আৰু মই বাকী নিদিওঁ মোক সেই 6 টকাটো তুমি উভতাই দিয়া মানে মোৰ আগৰ বাকীখিনি মোক দি দিয়া এই কৈছে ভাই মোৰ ওচৰত নাই কৈছে নহ'ব হা মোৰ দোকানত মাল আনিব লাগিব নহয় মই তোমাক বাকী দি থাকিলে নহ'ব নহয় মোক পইচা দিয়া আজি মই পইচা নহ'লে নাযাওঁ ই কি কৰিছে বেচাৰাই বিপদত পৰি সি এই 10ৰ ঘৰত ধাৰ কৰিব গৈছে 10ৰ ঘৰত ধাৰ কৰিব যায় কৈছে অ 10 ভাই অ 10 টকীয়া ভাই এর নাম কি 10 টকীয়া হয়নে যে মোক এটা 10 ধাৰ দিয়া ইও জানে ই আগৰ পৰা আগতে গম পাইছে নহয় এই গাঁৱৰ নিয়মটো এনেকুৱা যে ই মই ধাৰ কৰিলে ইয়াক 10 হিচাপেহে ধাৰ দিব কাৰণ ইয়াৰ খুচৰা টকা নাথাকে অলপ ইয়াতকৈ অলপ ধনী তো এই খুচৰা টকা নাথাকে হয়নে ই গৈছে ধুনীয়াকৈ কৈছে যে ঠিক আছে তুমি লোৱা মোৰ 6টা 10 আছে ইয়াৰ হাতত কেইটা 10 আছে 6টা 10 আছে মোক এটা 10 লৈ লোৱা এটা 10 ইয়াৰ পৰা এই 6টাৰ পৰা ইয়াক দি দিলে ইয়াতে আগত আছিল কিমান এটাও নাছিল গতিকে সি এটা 10 আনাৰ পিছত কিমান হ'ল 10 হ'ল হয়নে নাছিলে গতিকে 10 এটা 10 দিলে মানে কি ইয়াৰ হাতত 10 হ'ল হয়নে এই 10ৰ পৰা চোৱাচোন এই 6টা যদি আমি বাদ দেও কিন্তু লিখিব নালাগে এই নিয়মটো সদায় মনে মনে ভাবিব লাগিব হয়নে ইয়াত তুমি লিখিব নালাগে কি হয় ইয়াত 10 ক'ৰ পৰা আহিল সেই কথাটো তোমাক বুজোৱাৰ কাৰণে মই এই কথাটো ইয়াত লিখি দিছোঁ যে এই 10ৰ পৰা তুমি কি কৰিব লাগিব 6টা বাদ দিব লাগিব 10ৰ পৰা 6টা গ'লে হা 4টা বঢ়িয়া যে ক'লে ক'ব পাৰিছা ধুনীয়া এইবাৰ কি কৰিলে এই বেচাৰাৰ হাতত কিমান থাকিল হা 6টা 10 আছিল গতিকে এটা 10 দি দিল কিমান থাকিল 5টা 10 থাকিল এইটো লিখিব নালাগে এইবিলাক মনে মনে ভাবিব লাগিব হয়নে 5টাৰ পৰা 5টা গ'লে কি থাকে নেকি নাথাকে কিমান থাকিব 0 হয়নে এইবাৰ চোৱা এই ইয়াৰ আগৰ ঘৰটোৰ নাম বুলি কি বুলি কৈছোঁ মই 100 টকীয়া ঘৰ এই 100 টকীয়া ঘৰৰ যিমান পইচা থাকে সদায় 100 হিচাপত থাকে 100 টকীয়া নোট হিচাপত থাকে খুচৰা নাথাকে বুজি পালা গতিকে ইয়াৰ হাতত কেইটা 100 টকীয়া নোট আছে এটা 100 টকীয়া নোট আছে ইয়াৰ দোকানী পাব আছে নেকি নাই গতিকে ইয়াৰ হাতত জমা থাকি যাব এই যিবিলাক হাতে থাকি যায় মানে জমা থাকি যায় সেইখিনি হ'ল উত্তৰ ই ধাৰ কৰাৰ পিছত ইয়াৰ জমা হৈছিল 10 টকা বাকী আছিল 6 টকা দোকানীক দি দিলে ইয়াৰ হাতত থাকিল 4 টকা ইয়াৰ কি আছিল ইয়াৰ যেতিয়া ধাৰ দিয়াৰ পিছত ইয়াৰ হাতত আছিল 5 হয়নে 5ৰ পৰা ইয়াৰ পৰা দোকানী বাকী তুলি আকৌ এইটো ঘৰত গৈছে এই কৈছে ভাই তোমাৰ তাতে মই 5টা 10 টকীয়া পাব আছোঁ এই কৈছে ভাই মোৰ তাতে 5টা 10 টকীয়া আছে লৈ লোৱা এইবাৰ এই 5টা 10 টকীয়া এই দোকানীক দি দিলে ইয়াৰ হাতত নাথাকিল এতিয়া ইয়াৰ হাতত পইচা নাই হয়নে নেক্সট কি কৰিব এইটো ঘৰত দোকানী পাব নাই গতিকে সেই পইচাখিনি পাব নাই যদি যিমানখিনি জমা আছে সেই জমা টকাখিনি তুমি ধুনীয়াকৈ নমাই আনিব লাগিব এইটো হ'ল তোমাৰ বিয়োগ গণিত কৰা নিয়ম ধাৰ কৰা বিয়োগ গণিত বুজি পালা নহয় হা আমি কৰিম কেনেকৈ ইমানখিনি লিখিব নালাগে চাবা আমি জাষ্ট মনত ৰাখিব লাগিব ইয়াত 0 আছে ইয়াৰ পৰা ধাৰ কৰিছে এটা ইয়াতে 6টা 10 আছিল এটা 10 ধাৰ কৰিছে হয়নে এটা 10 ধাৰ কৰাৰ লগে লগে ইয়াতে যেহেতু আগত এটাও নাছিল হয়নে গতিকে 10 হ'ল 10ৰ পৰা 6 গ'লে আমি 4 ইয়াত 6টা আছিল এটা ধাৰ দিয়াৰ পিছত কিমান থাকিল 5টা 10 থাকিল আৰু 5টা 10ৰ পৰা 5টা 10 দি দিলে মানে কি 5টা থাকিল হয়নে 5টাৰ পৰা 5টা গ'লে 0 এইবাৰ ইয়াতে চোৱা এটা আছে হয়নে এটাৰ পৰা কি আছে আমাৰ দিব লগা নাই গতিকে ইয়াৰ হাতত থাকি গ'ল ইয়াত টোটেলিতে কিমান থাকি গ'ল 104 অৰ্থাৎ 160ৰ পৰা 56 গ'লে কিমান হয় 104 হয় এইটো হ'ল এই গণিতটোৰ উত্তৰ বুজি পালা হা কেৱল মনত ৰাখিব লাগিব ধাৰ কৰাৰ ক্ষেত্ৰত ইয়াত 10 হিচাপে ধাৰ কৰে
ই যদি ধাৰ কৰিব লাগিল হয় ই 100 হিচাপে ধাৰ কৰিব এইটো ঘৰত গতিকে তেনেকুৱা গণিত মই বুজাই দিম তুমি এইটো এই যে 10 হিচাপে ধাৰ কৰা এই কথাটো মনত ৰাখা প্ৰথমতে এই গণিতটো আমি বিকল্প ধৰণেও কৰিব পাৰোঁ যোগৰ জৰিয়তেও এই 104টো আমি নিৰ্ণয় কৰিব পাৰোঁ আগত কিমান ওলাইছিল হা 104 হৈছিল হেনে উত্তৰ মনত ৰাখিব 104 আহাচোন আমি যোগৰ জৰিয়তে কেনেকৈ কৰে সেই কথাটো আমি জানি লওঁ তো মই ইয়াত অল্টাৰনেটিভ মেথড এটা লিখিছোঁ তোমালোকে এইটো বুজি পালে আৰু এইটো নকৰিলেও হ'ব হা যদি কোনোবাই বুজি নোপোৱা বুজি পাবাই নিশ্চয় তথাপি মই কি জাষ্ট এটা নিয়মৰ ক্ষেত্ৰত মই অলপ তোমালোকক আভাস দিছোঁ কেনেকৈ কৰিব পাৰি কিমান আছিল 160 ৰ পৰা 56 বিয়োগ কৰিছিল এই 160 ৰ শেষৰ দুটা সংখ্যা কিমান আছে 6 and 0 কিমান আছে 60 মই লৈছোঁ ইয়াতে কিমান আছে চোৱা এই যেটো বিয়োগ কৰিবলগীয়া প্ৰথম হৌ পিনৰ পৰা প্ৰথমটো আছে 6 আৰু দ্বিতীয়টো আছে 5 ইয়াত এটা কথা কোৱাচোন মোক এই 6 ৰ লগত এই 10 হ'বলৈ হলে কিমান যোগ কৰিব লাগিব 4 যোগ কৰিব লাগিব এই কিমান যোগ কৰিব লাগিব 4 যোগ কৰিব লাগিব এই 4টো মই একেবাৰে হৌ পিনে লিখিছোঁ হৌ পিনৰ লগত একেবাৰে হৌ পিনে লিখিছোঁ হয়নে অৰ্থাৎ এই শূন্যৰ তলত লিখিছোঁ এই শূন্যৰ তলত লিখিছোঁ হয়নে এবাৰ কোৱাচোন এই 5 ৰ লগত 9 হ'বলৈ হলে কিমান যোগ কৰিব লাগিব 9 হ'বলৈ হলে 4 যোগ কৰিব লাগিব এইবাৰ মই এই 4টো লিখিছোঁ দেখা পাইছো হা এইবাৰ মই কি কৰিম এই যে এই দুটা লৈছিলোঁ নহয় এই দুটাৰ লগত এই পুৱা দুটাটো মই কি কৰিম যোগ কৰি দিম কেনেকৈ যোগ কৰিম চোৱা এই শূন্যৰ লগত ইয়াতো দুটা ঘৰ হৈছে এইবাৰ চাবা কি হৈছে এনেকৈ এই শূন্যৰ তলত কি আছে 4 হয়নে শূন্যৰ তলত 4 শূন্য আৰু 4 কিমান হয় 4 হয় ইয়াত লিখাটো অলপমান পিছুৱাই গৈছে হয়নে পিছুৱাই যাব নালাগিব শূন্য আৰু 4 এতিয়া চোৱা এই 10 আৰু 6 আৰু 4 কিমান হয় 10 এই সন্মুখত 10 অৰ্থাৎ 104 কিমান হ'ল 104 উত্তৰটো কিমান হৈছিল গণিতটো 104 মিলিছেনে তো আমি এনেকুৱাকৈ বিয়োগ কৰাৰ ক্ষেত্ৰত কি কৰিব পাৰোঁ 104 মিলি গৈছে এই বিয়োগটো আমি এনেকৈ যোগ কৰিও কৰিব পাৰোঁ কেনেকৈ কৰিলোঁ জানা নিশ্চয় বুজি পাইছা এই দুটা প্ৰথমতে মই লৈছোঁ আৰু এই দুটাৰ লগত মই চাইছোঁ প্ৰথম ঘৰটো 10 হ'বলৈ কিমান লাগে আৰু 4 লাগে আৰু দ্বিতীয় ঘৰটোত 9 হ'বলৈ কিমান লাগে 4 লাগে হয়নে সেই এতিয়া ইয়াৰে শেষৰ ঘৰত আছিল 60 ইয়াৰে এই যে বাকি থকা মানে 10 হ'বলৈ কিমান ইয়াৰে হ'বলৈ কিমান মানে 44 হয়নে এতিয়া এই সংখ্যাটোৰ লগত এই সংখ্যাটো যোগ কৰি দিছোঁ কিমান হৈছে হা 104 অৰ্থাৎ আগত বিয়োগ কৰি 104 পাইছিলোঁ আৰু ইয়াত যোগ কৰি 104 পাইছোঁ তোমাৰ কি হ'ল হিচাপ বৰাবৰ হয়নে মিলি গ'ল এইটো তোমাৰ এনেকৈও ইয়াৰ উত্তৰ নিৰ্ণয় কৰিব পাৰি সেইকাৰণে মই ইয়াত অল্টাৰনেটিভ মেথড বুলি লিখিছোঁ ইয়াতে এনেকুৱা গণিত তেতিয়াই হ'ব যেতিয়া নেকি তোমাৰ কি হ'ব ইয়াত চাবা 17 আছে 17 ৰ পৰা 9 মানে কি ইয়াত দুটা সংখ্যা আছে ওপৰত তলত এটা সংখ্যা আছে আৰু সেই দুটা সংখ্যাৰ আমাৰ বাও পিনে থকাটো 1 থাকিব লাগিব ইয়াত চোৱা গণিতটোত 1246 হয়নে কিমান আছে তলত আছে 3 4 7 অৰ্থাৎ ইয়াত আছে ওপৰত 4টা সংখ্যা তলত আছে 3টা সংখ্যা আৰু যেটো সংখ্যা বেছি আছে ওপৰত সেইটো হ'ল 1 এনেকুৱাকৈ বেছি থকা সংখ্যাটো 1 থাকিব লাগিব ওপৰত এটা সংখ্যাই বেছি থাকিব লাগিব আৰু সেইটো হ'ব লাগিব 1 মনত ৰাখিবা এনেকুৱা গণিত যদি থাকে আমি সেই অল্টাৰনেটিভ মেথডত কৰিব পাৰিম অৰ্থাৎ কেনেকৈ কৰিম চাবাচোন মই 17 আছিল হয়নে 17 ৰ শেষৰ সংখ্যাটো কিমান আছে 7 হয়নে আৰু ইয়াত চোৱা ইয়াত কিমান আছে 9 ৰ লগত এইটো প্ৰথম ঘৰ হয়নে 10 হ'ব লাগিব কিমান বাকি আছে 1 9 ৰ লগত 10 হ'বলৈ কিমান যোগ কৰিব লাগিব 10 হ'বলৈ এই 1 যোগ কৰিব লাগিব মই কি কৰিম এই 1 যোগ কৰি দিম গতিকে 7 আৰু 1 এই দুটা আমি যোগ কৰিব লাগিব 7 আৰু 1 কিমান হ'ল 8 হ'ল গতিকে এই গণিতটোৰ আনসাৰ হ'ব 8 আকৌ চাবা এইটো আমি যদি কৰোঁ কিমান হ'ব এই তিনিটা আছে নহয় ইয়াৰে শেষৰ তিনিটা লম 2 4 6 ইয়াতে এতিয়া আমি কি কৰিম ইয়াতে প্ৰথমটো কি হ'ব লাগে 10 হ'ব লাগে 7 ৰ লগত কি যোগ কৰিলে 10 হ'ব 3 এই তিনিটো ইয়াতে লিখিম আকৌ 4 ৰ লগত কি দ্বিতীয়টো 9 হ'ব লাগে 9 ৰ লগত এইটো 9 হ'ব লাগে হয়নে এই 9 4 ৰ লগত কি যোগ কৰিলে 9 হ'ব 5 ইয়াতে লিখিম ইয়াতো 9 হ'ব লাগে তাৰপিছত 9 সব 9 হা প্ৰথমটো 10 তাৰপিছত 9 বুজি লোৱা 9 3 লগত কি যোগ কৰিলে 9 হ'ব 6 এতিয়া আমি কি কৰিম এইখিনি আমি যোগ কৰিম 6 আৰু 3 কিমান হ'ল 9 আৰু 4 আৰু 5 9 6 আৰু 2 8 এইটো এতে বিয়োগ কৰি চোৱা এইটো হৈ যাব আনসাৰ 899 তো এনেকৈ আমি যোগৰ সহায়ত বিয়োগৰ শুদ্ধ উত্তৰ নিৰ্ণয় কৰিব পাৰোঁ
নিশ্চয় তোমালোকে এইটো এটা নতুন নিয়ম তোমালোকক শিকাই দিলোঁ হয়নে। আকৌ মই পুৰণা নিয়মত আকৌ সেই আগৰ নিয়মত যাম নেক্সট গণিত হা। মই বুজাই দিলোঁ ন, এইটো চোৱা এটা 3 ঘৰৰ অংক মই বুজাই দিছোঁ ইয়াত চাবাচোন। 360ৰ পৰা 170 বিয়োগ দিব লাগে হয়নে। এইটো বিয়োগ চিনটো চিনি পোৱাই, বিয়োগ দিছে 3 নম্বৰ গণিত। তো আমি কি কৰিম, প্ৰথমতে ইয়াতে এনেকুৱাকৈ ভাগ কৰি ল'ম, ঘৰখিনি এনেকুৱাকৈ ভাগ কৰি ল'ম, 3টা ঘৰ ভাগ কৰি ল'ম হয়নে। ধুনীয়াকৈ চিধা আঁচ দিম। ইয়াতে মই কি কৰিছোঁ, ইয়াতে মই পাতি লৈছোঁ গণিতটো। এইটো হ'ল প্ৰথম ঘৰ, এইটো হ'ল দ্বিতীয় ঘৰ, এইটো। তো এই গণিতত মই কি কৰিব লাগিব বুলি কৈছোঁ যে ইয়াত 6 আছিল হয়নে, ইয়াক 6টা 1 টকীয়া নোট আছিল আৰু ই পাবলৈ আছিল, দিবলৈ আছিল কিমান, বাকী খাইছিল 7টা, গতিকে কম আছে, ইয়াৰ ঘৰত গৈছে হয়নে। ই কৈছে ভাই মোক ধাৰ দিয়া, ই কৈছে নাই মোৰে 1 টকাও নাই, মোৰ শূন্য হৈ আছে। ই পিছত কি কৈছে যে মোক দিয়া নহ'লে মোৰ একেবাৰে সন্মান গুচি যাব হয়নে। মোক ই কি কৈছে, তুমি বহি থাকা, এই একক কৈছে তুমি বহি থাকা। এই গাঁওখনৰ নিয়ম কি বুলি কৈছিলোঁ, মাত্ৰ এখন ঘৰহে ইয়াৰ সন্মুখৰ ঘৰতে যাব পাৰিব, ডাইৰেক্ট এই ঘৰলৈ যাব নোৱাৰে। গতিকে কি কৰিব, যাব হয়নে। এই 10ৰ ঘৰৰ মানুহজনে এইটো ঘৰত যাব। যাই ক'লে ভাই মোক অলপ ধাৰ দিয়া হয়নে। ধাৰ দিয়াৰ লগে লগে কৈছে হয় ঠিকে আছে, মোৰ তাতে 3টা 100 টকীয়া আছে, মোৰ তাতে 3 আছে। 100ৰ ঘৰৰ মানুহজনে কি কৈছে, মোৰ তাতে 3 আছে হয়নে, মানে 3টা 100 টকীয়া নোট আছে, ঠিক আছে এটা 100 টকীয়া লৈ লোৱা। কি কৈছে, এটা 100 টকীয়া ইয়াক দি দিলে, সেই এটা 100 টকীয়া ইয়াত বহাই দিলে। এটা 100 টকীয়াত কেইটা 10 টকীয়া নোট থাকে, 10টা হয়নে। তো এইবাৰ ইয়াৰ হাতত এই এটা 100 টকীয়া নোট গুচি আহিল, 10টা 10 টকীয়া নোট জমা হ'ল। এইবাৰ ইটো বহি আছে নহয়, ইটো ইয়াৰ ঘৰত যাই ৰখি আছে। এই 10টা 10 টকীয়া নোট, এটা 100 টকীয়া নোট কিমানটা 10 টকীয়া নোট হয়, ইয়াৰ ঘৰত অহাৰ লগে লগে সেইবিলাক 10 টকীয়া নোট হৈ যায় হয়নে। কি কৰিলে, এই 100 টকীয়া নোট এটা আনি 10 টকীয়া নোটক খুচৰা কৰিলে হয়নে। কেইটা হ'ল, 10টা হ'ল। এই 10টাৰ পৰা কি কৰিলে, এটা 10 টকীয়া নোট ইয়াত দি দিলে, একক দি দিলে। আগত কিমান আছিল, এই একৰ ঘৰৰ টকা আছিল 6 টকা, এইবাৰ আনিলে ধাৰ কৰি কিমান আনিলে, 10 টকা। 10 আৰু 6 কিমান হ'ল, 16 টকা। সেই 16ৰ পৰা কিমান দিব লাগিব, এই 7 টকাটো দি দিব লাগিব। 16ৰ পৰা 7 গ'লে কিমান হয়, বুজি পালা, 16টো ক'ৰ পৰা হয়, অৰ্থাৎ ইয়াৰ পৰা ধাৰ কৰি আনিলে। এইটো আমি যদি কোৱা যে ছাৰ এই একটো যদি মই মনে মনে ইয়াত বহাই দিওঁ কিমান হ'ব, 16 হ'ব হয়নে। এনেকৈ ভাবিব পাৰা যে একটো যদি 10 হিচাপে নাভাবি, যে সেই যিটো ইয়াৰ পৰা যে এটা 10 ধাৰ কৰিলে হ'লে সেই এটা 1 যদি মই সন্মুখত বহাই মনে মনে ধৰি লওঁ, তেতিয়াও কি আখৰটো 16 হ'ব হয়নে, এই সংখ্যাটো কিমান হ'ব, 16 হ'ব। এনেকৈ লিখিব পাৰা, মনত ৰাখিবা। তো 16ৰ পৰা 7 গ'লে কিমান হয়, 16ৰ পৰা সেই 1 মুঠতে যোগ নহয়, 1 মানে 10 বুলি ভাবিব লাগিব, তেতিয়াহে তুমি যোগ কৰিব পাৰিবা হয়নে। তেতিয়াও 16 হ'ব। আৰু মনে মনে যদি ধৰি লোৱা যে এই 1টো ধাৰ কৰি আনি মই 1 বহাই দিছোঁ, তথাপিও 16 হ'ব। 16ৰ পৰা 7 গ'লে এবাৰ কিমান হ'ব, 9 হয়নে। 16ৰ পৰা 7 গ'লে 9। নেক্সট ইয়াতে কিমান থাকিল, এইটো 10টা আছিল নহয়, ইয়াৰ পৰা ধাৰ কৰাৰ পিছত 10টা 10 হৈছিল, এটা ধাৰ কৰিলে এতিয়া কিমানটা থাকিল, 9টা থাকিব হয়নে। 9টা 10 টকীয়া ইয়াৰ হাতত থাকিল, 9 থাকিল, তাৰমানে কিমান থাকিল ইয়াত ভাবি লোৱা, 9 থাকিল। এই শূন্যৰ সলনি কিমান থাকিল, 9। 9ৰ পৰা কিমান যাব, 1 গ'লে 8, 9ৰ পৰা 1 গ'লে 8, বুজি পাইছা নহয়। ইয়াত থাকিল 9, ইয়াত থাকিল 8, ইয়াত কিমান, 2টা 3টা আছিল, এটাতো ধাৰ দিলে, দিয়াৰ লগে লগে কিমান থাকিব, 2টা, 2টাৰ পৰা এটা গ'লে হয়নে, 2টা 100 টকীয়া আছিল, এটা 100 টকীয়া পাব থাকিলে, গতিকে থাকিল কিমান, এটা 100 টকীয়া। তো কিমান হ'ল, 100 হয়নে, 89, 189, 189 হয়নে। এইখিনি হ'ল এই গণিতটোৰ উত্তৰ, অৰ্থাৎ 306ৰ পৰা 117 বিয়োগ দিলে 189 থাকিব। নিশ্চয় বুজি পালা। তো আকৌ মই ৰিপিট কৰিছোঁ, ইয়াৰ ঘৰত ধাৰ কৰিব যাব, যদি ইয়াৰ পইচা নাথাকে তেতিয়াহ'লে ইয়াক পৰা ধাৰ কৰি আনি দিব। ইয়াৰ পৰা ধাৰ কৰিছে, ধাৰ কৰি আনি কিমান ধাৰ কৰিলে, সদায় এটা এটা হয়নে। এটা 100 টকীয়া, 100 টকীয়াৰ ঘৰ, 10 টকীয়াৰ ঘৰ, হ'ল 1 টকীয়াৰ ঘৰ। কি কৰিছে, ইয়াৰ পৰা আনিছে এটা 100 টকীয়া, এই এটা 100 টকীয়াটো ইয়াক বহাই দিছে। সেই এটা যেতিয়া বহাই দিছে লগে লগে এই 10ৰ ঘৰত আহি সেইবিলাক 10 টকীয়া হৈ গৈছে। এটা 100 টকীয়াত কেইটা 10 টকা থাকে, 10টা 10 টকীয়া থাকে হয়নে। তাৰমানে কি, সেই ইয়াত সন্মুখত যিটো 1 ধাৰ কৰিলা, তুমি যদি ভাবা যে মই যিটো 1 ধাৰ কৰিলোঁ ইয়াত শূন্য আছে, ইয়াত যদি মনে মনে বহাই দিওঁ কিমান হ'ব, 10 হ'ব হয়নে। সেই 10ৰ ভেলু কি হৈ যাব, 10 টকীয়া ঘৰত আহি 10 হৈ যাব, 10 হয়নে। গতিকে ইয়াৰ পৰা মই কি কৰিম, এইবাৰ এই 10টাৰ পৰা এই এটা দি দিব, সেই এটা তুমি মনে মনে ইয়াত বহাই দিলেও 16 হ'ব,
আকৌ যদি কোৱা এই এটা মানে কি 10 টকা হয়নে আৰু আগৰ আছিল 6 টকা 16 টকা তেতিয়াও 16 হ'ব 16ৰ পৰা কিমান দিব লাগে সেই 7 দিব লাগে 16ৰ পৰাহে 7 বিয়োগ দিব লাগিব ইয়াত থাকিল কিমান 10টা আছিল এটা গুচি গ'ল 9টা 9টাৰ পৰা এটা বাদ দিলে 8টা হয়নে ইয়াত থাকিল কিমান 3টা আছিল এটা দি দিছিল থাকিল 2টা হয়নে 2টাৰ পৰা এটা গ'লে এটা এনেকুৱাকৈ আমি কৰিব পাৰিম তো নিশ্চয় বুজি পালা কণ্ডিশ্যনটো হ'ল ইয়াৰ পৰা ই ধাৰ কৰে ইয়াৰ পৰা ই ধাৰ কৰে ইয়াৰ পৰা যদি ইয়াৰ হাতত পইচা নাথাকে ই ইয়াৰ পৰা আনি ইয়াতে জমা কৰে আৰু ইয়াত জমা হোৱাৰ পিছত ইয়াতে দি দিয়ে হয়নে এনেকুৱাকৈ যদি তুমি ভাবা যে 1 বুলি ভাবা তেতিয়াহ'লে সন্মুখত বহাই দিব লাগিব এনেকৈ সন্মুখত বহাই দিলে হৈ যাব আৰু যদি ভাবা নহয় ইয়াতে কি 1 নহয় 10 বুলি ভাবিম তেতিয়া সেই 10টো ইয়াৰ লগত যোগ কৰি দিব লাগিব যিমান হয় এই 1টো সন্মুখত মনে মনে ধৰি ল'লেও 16 হ'ব আৰু 6 আৰু 10 যোগ কৰিলেও 16 হ'ব অৰ্থাৎ যিটো মান সেই মানটো একে থাকে তো তোমালোকক মই বিকল্প ধৰণে বুজাবলৈ ট্ৰাই কৰিলোঁ আৰু এনেকৈ বুজাই দিলোঁ নিশ্চয় তোমালোকে গণিতটো বুজি পাইছা হয়নে বুজি নাপালে মই তলত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিম হা মই ক্লাছ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে হোৱাটছআপত মোক বিভিন্ন ধৰণৰ হোমৱৰ্কখিনি দি দিয়ে আৰু সেইখিনি মই কি কৰিম সেই লিংকটো এটা হোৱাটছআপ গ্ৰুপ আছে তোমালোকক সেই লিংকত প্ৰয়োজন হ'লে PDF দি দিম ইয়াৰ যিটো PDF সেইটো পাই যাবা আৰু সেই লিংকটো তোমালোকে ক্লিক কৰি সেই গ্ৰুপত এড হৈ যাবা হা ঠিক আছে বাকি মোৰ চেনেলটো এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ হ'লে ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা যাতে এই ভিডিঅ'টো তোমালোকৰ লগৰ সকলোৱে চাব পাৰে আৰু তেওঁলোকেও এই লকডাউনৰ সময়ত শিকিব পাৰে হয়নে ধন্যবাদ আজিলৈ এৰিছোঁ